আৰু এতিয়া বৰ্তমান আছোঁ আমি নামবৰ হাবি, যি তাৰ হাবিৰ মাজেৰে অতিক্ৰম কৰি আছোঁ। তো আমি স্কুটি গৈছোঁ, আমাৰ বেক চাইড আমাৰ বাহঁত আছে, মা আৰু দিনটো। তাৰপৰা আমি স্কুটিত আহিছোঁ, আৰু দাদা মই আৰু বহিছোঁ আমাৰ মা ভাগৰ ভাগিনটো মোৰ। ভাবিলোঁ বহুত দিনৰ মূৰত আকৌ নতুনকৈ ব্লগ বনাইছোঁ, ভাবিলোঁ আপোনালোকে আশা কৰিলোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। তো গোটেই ব্লগটোৰ লগত জড়িত হৈ থাকিব, আপোনালোকক সৰু সৰু ক্লিপ হিচাপে মই দেখুৱাই যাম, বেছি দীঘল নকৰোঁ বাৰু। আপোনালোকে চাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোৰ নাম হৈছে অপৰচুনিটি দত্ত। চাই থাকিব ব্লগ। বৰ্তমান আমি চাকি তাকি লৈ পেলাই আমি মন্দিৰৰ ভিতৰত সোমালোঁ। এতিয়া আমি চাকি তাকি জ্বলাম, তাৰপৰা জনাম। মা পাপা আৰু দাদা বাহাৰ বেগত মানে মানে চা চাকিৰ স্থানটো জ্বলালোঁ বৰ্তমান চাকিটা। চাকি গছত ফিটা চিটা মৰা হৈ গ'ল বৰ্তমান। তো ইয়াত এনেই আছোঁ, অলপ থাকোঁ, তাৰপৰা বৰষুণ দি দিছে বৰ্তমান। এক সুন্দৰ পৰিৱেশ, ভক্ত লোকসকল আহিছে।